গাইজ নমস্কাৰ জনাইছোঁ সকলোলৈকে। আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাতৃৰ পূজাৰ দিন। আজি আমি আহিছোঁ স্কুললৈ। সৰস্বতী পূজা আয়োজন কৰিছে। আমাৰ এতিয়া পায়স বনাইছে। এইফালে চোৱা ঐ হাই পায়স বনাইছে এতিয়া জুইত। তেতিয়াহ'লে পায়স আমি এতিয়া বনাই থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইফালে আমাৰ খিচিৰি বনাইছে আৰু ভিতৰত ভকতে নাম প্ৰসংগ কৰিব। তাৰপিছতে এইফালে আগফালে সৰস্বতী দেৱীৰ পূজা অৰ্চনা চলিছে। মই আপোনালোকক দেখুৱাম। এয়া আমাৰ গুণগুণৰ ক্লাছমেট, হাই কৈ দিয়া। চকৈ আজি যিহেতুকে 26 জানুৱাৰীও, সেইবাবে আমাৰ 26 জানুৱাৰী যিহেতু পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে। এয়া এইবিলাক ল'ৰা ছোৱালী আহি আছে, সেৱা কৰিবলৈ হৈছে। এতিয়া এয়া আমাৰ পায়স বনাইছে দেই ৰান্ধনী। পায়স খাইছা নাই? এইফালে চোৱা, কেনেকুৱা লাগিছে খাবলৈ? ভাল লাগিছে নাই? ডিম্পি হৈছেগে নাই ঐ? ভাল লাগিছে নাই খাবলৈ? ভাল লাগিছে নাই জ্যোতি চন্দন? পায়স বিতৰণ কাৰ্যসূচী। খাইছা নি? এইকেইজনী আমাৰ বিলনীয়া দেই। ঘৰ আহি পালোহি। এইফালে এইবিলাক মোৰ কাপোৰ চিলাওঁ যে, কাপোৰ মানে ওলাই আছে, চিলাবলৈ লুকি দি থোৱা আছে। তাৰপিছতে আজিলৈ তেতিয়াহ'লে আমাৰ সৰস্বতী পূজাৰ কেনেকৈনো কটালোঁ, স্কুললৈ কেনেকৈ পাতিছিলে সেইটো দেখুৱালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন ভিডিঅ' এটাৰ সৈতে পুনৰ লগ পাম। বাই বাই।